নমস্কাৰ মই বিনিতা বৰাই পুনৰবাৰ সকলোকে আদৰণি জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক মই আজি ভিডিঅ'টোৰ যোগেদি কেইটামান বস্তু আনবক্সিং কৰিবলৈ লৈছোঁ বস্তুকেইটা কোনো ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰি অনা বস্তু নহয় এইকেইটা মই আমাৰ ইয়াতে গাঁৱলৈ আহিছিলে গোলাঘাটৰ পৰা আহিছিলে কোম্পানী বস্তু বিকিবলৈ আহিছিলে আৰু মই ভাল দেখিলোঁ বস্তুখিনি আৰু বহুত কম দামতে পালোঁ বস্তুখিনি সেইকাৰণে ল'বলৈ মন গ'ল আমাৰ গোলাঘাটৰ ডিআৰ কলেজৰ ওচৰতে আছে কোম্পানীটো মই কিন্তু দেখা নাই মানুহখিনিয়ে কৈছে মই আজিলৈকে দেখা নাই কোম্পানীটো আৰু এবাৰ প্ৰথম পাইছোঁ মই কোম্পানীটো হৈছে শ্ৰেয়া হোম সলিউশন আৰু বিশেষকৈ ইয়াত দেখিছে বৰষাবাই এডভাৰটাইজ কৰিছে আপোনালোকে যদি টিভি চাইছে নিশ্চয় গম পাইছে বৰষাবাই এডভাৰটাইজ কৰিয়ে আছে আৰু এই বস্তুকেইটা মই বহুত অফাৰ পালোঁ আৰু সেইকাৰণে বহুত মনটো ভাল লাগিলে আৰু ল'বলৈও মন গ'ল আৰু ইয়াত 6টা বস্তু আছে 6টা বস্তুত মাত্ৰ 1599 টকা আপোনালোকে ভাবি চাওক 6টা বস্তু লৈছোঁ আৰু বেয়া বস্তু নহয় 1599 টকা মাত্ৰ আৰু বিশেষ একেবাৰে ভাল বস্তুটো যিটো বস্তুৰ কাৰণে লৈছোঁ বস্তুখিনি সেইটো হৈছে এইটো ইয়াত দেখিছে এই বস্তুটোৰ কাৰণে লৈছোঁ আপোনালোকে ভাবি চাওক 1599 টকা মাত্ৰ আৰু এইটো যদি আপোনালোকে কুকাৰটো যদি বাহিৰত কিনিবলৈ যায় বস্তুকেইটা আপুনিতো নেপায়ে আৰু এইটো কমসে কম 1800 বা 2000 টকা ভৰিবই লাগিব আপোনালোকে নিজেও জানে যদি আপোনালোকে কেতিয়াবা কুকাৰ কিনিছে আৰু 5 লিটাৰ হয় কুকাৰটো হকিংছ 1800 বা 2000 টকা ভৰিবই আপোনালোকে আৰু যেহেতুকে 1599 টকাতে মই ইমানখিনি বস্তু পাইছোঁ সেইটো কাৰণে মনটো বহুত ভাল লাগিলে আৰু অফাৰ পাইছোঁ যেহেতুকে লৈ থলোঁ সেয়াই আৰু এইটো কুকাৰ 5 লিটাৰ হকিংছ আৰু বৰষাবাই এডভাৰটাইজ কৰিছে নিশ্চয় বস্তু ভালেই হ'ব আৰু 5 বছৰৰ কাৰণে গেৰাণ্টি আছে যদি কিবা বস্তু বেয়া হৈ যায় কিবা বস্তু মানে মাত্ৰ ফ্ৰী পোৱা বস্তুখিনি যিখিনি অফাৰ আহিছে ফ্ৰী পাইছোঁ সেইখিনি চামুচ আছে মই দেখুৱাম বাৰু হেতা সেইখিনিতো বেয়া হ'বলগীয়া বস্তু নহয় মাত্ৰ কুকাৰটোৰ কথাহে কুকাৰটো যদি আপোনালোকৰ 5 বছৰৰ ভিতৰত যদি বেয়া হয় তেতিয়াহ'লে আপোনালোকৰ 5 বছৰৰ তালৈ গ'লে কোম্পানীটোলৈ গ'লে মানে অফিচলৈ যাব লাগিব য'ত কোম্পানী আছে তালৈ যাব লাগিব তাত গ'লে মানে আপোনালোকক কি বেয়া হৈছে সিহঁতি ৰিটাৰ্ণ মানে সলাই দিব আৰু ইয়াত মানে ডাবুলকৈ দিয়াই আছে ইয়াত ডাবুল দিছে কুকাৰৰ বিশেষকৈ ৰবৰ আৰু চিটি ইয়াত মানে ৰবৰ আৰু চিটি ডাবুলকৈ দিয়াই আছে এনেও বস্তু 5 বছৰলৈকে বেয়া নোহোৱাকৈ নাথাকে যায়েই বহুত দিন সেইটো কাৰণে আৰু এইটো মেইন বস্তু আপোনালোকক দেখুৱালোঁ এতিয়া দেখুৱাম এইখিনি হৈছে চামুচ লৰাই মানে খুলি মেলি আজি মানে 3 দিনমান হ'ল বস্তুখিনি লোৱা লৰাই মানে খুলি মেলি কৈছে আনবক্সিং কৰিবলৈ এয়া এনেকৈ আছে এয়া দেখিছে কাটা চামুচ আৰু একেবাৰে নৰ্মেল চামুচ এনেকৈ 14খন আছে কাটা আছে 7খন আৰু হেৰি চামুচ আছে 7খন গোটেই মেলি 14খন আৰু গোটেইখিনি বস্তু যিহেতুকে আপোনালোকক আনবক্সিং কৰিছোঁ আপোনালোকৰ মাজলৈ সেইকাৰণে গোটেইখিনি দেখুৱাই দিওঁ আৰু এইকেইখন হৈছে চামুচ হেতা এয়া সকলো মানে ডিজাইনৰ হেতা আছে 4খন এয়া দেখিছে হেতা তাৰপিছত চিঙা নাই তাৰপিছত এইখন হৈছে পিঠা চলা চালনী আপোনালোকে দেখিছে পিঠা চালিব লাগিব এনেকৈ কিন্তু এইফালে আপোনালোকে ৰুটি আৰু কিবাকিবি মাছ চাছো পুৰিব পাৰিব বুলি কৈছে আৰু ৰুটি বনায়ো খাব পাৰিব যেনিবা ৰংটো সলনি হ'ব কিন্তু ইয়াত কৰিব পৰা মানে তাৰৰ হয় এইটো বেয়া হৈ নাযায় আৰু এইটো খুলিলোঁ ন এইখন আৰু চাকনিও যেনিবা বেছি দিনলৈ নাযায় কিন্তু এখন বেছি দিন যাব এইটো তাৰৰ
হয় আৰু সব বস্তু মই ভালে দেখিছোঁ সেইটো কাৰণে লৈছোঁ এইটো হৈছে দিব লাগিব দেখিছে এনেকৈ হেঁচি দিব লাগিব খালি এনেকৈ হেঁচি দিব লাগিব সেয়াই আৰু সেইকেইটা বস্তুৱে আছিলে ইমানখিনি বস্তু অফাৰত পাইছোঁ ইমানখিনি সুবিধা পাইছোঁ সেইটো কাৰণে ল'বলৈ মন গ'ল আৰু ল'লোঁ আপোনালোকৰ ফালেও যদি গৈছে বস্তুখিনি ল'ব মই কিন্তু ভালেই পাইছোঁ ইউজ কৰা নাই এতিয়ালৈকে যিখিনি বস্তু পাইছোঁ সেইখিনি একদম গটগটীয়া আৰু দিন যাব সেইকাৰণে আপোনালোকে যদি লোৱা নাই আৰু যোৱা নাই কোম্পানীত কেতিয়াবা যদি যায় নিশ্চয় আপোনালোকে ল'ব ভাল পাব আৰু আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব কমেণ্টত যদি ভাল পাইছে লাইক কৰিব আজি মোৰ ভিডিঅ'টো ইমানে আছিলে যদি ভাল পাইছে লাইক কৰিব আৰু কমেণ্টত জনাব কেনেকুৱা পাইছে আৰু যিসকলে নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তেতিয়াহে মই দিয়া ভিডিঅ'ৰ প্ৰত্যেকটো নটিফিকেশ্যন আপোনালোকে পাই থাকিব আগতীয়াকৈ আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিম তেতিয়ালৈ ভালে থাকক সুস্থ থাকক আৰু কুশলে থাকক আজিলৈ বাই বাই